Justice, no rest. Our demand, legal demand. Our demand, legal demand. Legal demand, fulfill. दुलाराय सावथाल फरायसा आफादनि मटर साइकेल सालायनानै आसाम सोरखारनि बेरेखा धरना। आसाम हादोरसा नाङै थांनानै थानाय सावथाल हारिखौ सा जनगोष्ठी एबा हारिजों गोरोबहोनो थाखाय गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि बिथांखि लानायखौ गनायनानै लानो हायाखै आदिबासी हारिनि गुबुन गुबुन आफादफोरा। दिनै गसाइगाव महकुमानि सिङाव थानाय सावथाल फरायसा आफाद गसाइगाव जिल्लानि बानजायनायाव गुदि मावखुलिनिफ्राय गसाइगाव नोगोर, कुसुगाव, सराइबिल, बालागाव लामाजों मटर साइकेल सालायनानै गोख्रोङै आसाम सोरखारनि हेंथा हुज्रिख्रावनानै बेरेखा धरना लादों। दुलाराय सावथाल फरायसा आफादनि दाबिफोरखौ गनायनानै लायाब्ला फैबाय थानाय सानफोराव आरोबाव गोख्रोंसिन सोमावसारनायनि राहा लामा लागोन होननानै फोरमायदों गाहाय नेहाथारि रिमान सरेन बिथाङा। Legal demand, fulfill. Legal demand, fulfill. So long, let. So long, let. Demand Sorenji the part. কাৰ্যসূচীৰ মূল উদ্দেশ্যটো আপুনি ক'ব অলপ। আজি সদস্যতাৰ ছাত্ৰ সন্থাই গোসাইগাঁও মহকুমাত বাইক ৰেলী আয়োজন কৰিছোঁ আৰু এই বাইক ৰেলীৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাব বিচাৰিছোঁ যে অসমত থকা খিলঞ্জীয়া চাওতালসকলক ৭০ বছৰে আপোনালোকে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিলে আৰু বৰ্তমানত যি নামাকৰণ কৰাৰ পৰিকল্পনা অসম চৰকাৰে ৰচিছে তাৰ বিৰোধিতাৰে সদস্যতাৰ ছাত্ৰ সন্থাই আজি এই বাইক ৰেলী আয়োজন কৰিছোঁ আৰু এই বাইক ৰেলীৰ যোগেদি অসমত থকা চুকে কোণে থকা খিলঞ্জীয়া চাওতালসকলক বাৰ্তা দিব বিচাৰিছোঁ যে অসম চৰকাৰ এনেকুৱা এজন চৰকাৰ যি চৰকাৰে ৭০ বছৰে চাওতাল জনগোষ্ঠীক গোলামীৰ নিচিনা স্বাধীন দেশৰ পৰাধীন নাগৰিক নিচিনা আপোনালোকক ব্যৱহাৰ কৰিলে সেই চৰকাৰে আকৌ চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী নামাকৰণ কৰি চাওতাল জনগোষ্ঠীৰ যি সাংবিধানিক জনজাতিকৰণৰ অধিকাৰ, চাওতাল জনগোষ্ঠীৰ যি ভূমিৰ অধিকাৰ আৰু চাওতাল জনগোষ্ঠীৰ যি ভাষাৰ অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত কৰি অকল আমাক সুযোগ সুবিধা দি আমাৰ মাজত এক কঠিন ৰাজনীতি আৰম্ভ কৰিছে আৰু সেই ৰাজনীতিক আমি বিৰোধিতাৰে আৰু সেই ৰাজনীতিৰ পৰা মুক্ত পাবৰ কাৰণে আজি সদস্যতাল ছাত্ৰ সন্থাই 12টাকৈ দল সংগঠনক একত্ৰিত কৰি এক মঞ্চ গঠন কৰি চাওতাল জনগোষ্ঠীৰ প্ৰতি এক নতুন এক সংগ্ৰামৰ আৱিৰ্ভাৱ বা সৃষ্টি কৰিবলৈ ওলাইছে। এই বিষয়ত আপোনালোকে বহুতবাৰ প্ৰতিবাদ কৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব দিয়া দেখা পোৱা নাই, আপুনি কি ক'ব? চাওক, আমি সকলোৱে জানো অসমত থকা জনগোষ্ঠীৰ যিখিনি ইতিহাস যদি চাবলৈ যাওঁ সকলো জনগোষ্ঠীৰে ইতিহাস কিন্তু সুকীয়া কিন্তু সকলো জনগোষ্ঠীৰে সংগ্ৰাম পন্থা কিন্তু একেই। অসম চৰকাৰে যেতিয়ালৈকে ইয়াত সুহস্ত্ৰ সংগ্ৰাম সৃষ্টি নহয় তেতিয়ালৈকে কিন্তু কাৰো কণ্ঠ অসম চৰকাৰে বুজি নাপায়। এইখিনি কিন্তু ইমান দিনে সংগ্ৰাম কৰ্মী আমি উপলব্ধি কৰিব পাৰিছোঁ। যদি এই পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। আমি গণতান্ত্ৰিকভাৱে সুচাৰুৰূপে আমি সংগ্ৰামখিনি আগবঢ়াই লৈ গৈ আছোঁ। যদি ইয়াতো যদি অসম চৰকাৰ ক্ষান্ত নহয়, যদি এই চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ নামাকৰণৰ নামত যদি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। আৰু এইখিনি সময়ত আমি সদস্যসকল ছাত্ৰ সন্থাই আপোনাৰ মিডিয়াৰ যোগেদি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসম চৰকাৰে বুজা উচিত, অসম চৰকাৰে উপলব্ধি কৰা উচিত যে ৭০ বছৰে অসমত সসন্মানে জীয়াই থকা চাওতালসকলক এতিয়া যদি চাহ জনগোষ্ঠী হিচাপে নামাকৰণ দিব বিচাৰিছে ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব আৰু ইয়াৰ কাৰণে যিকোনো পৰিস্থিতি কিন্তু অসম চাওতাল জনগোষ্ঠীয়ে মুখামুখি কৰিব। প্ৰথম কথা হ'ল চাওতাল জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ দিবৰ কাৰণে যি চাহ জনজাতি জাতীয় সন্মিলনীক দায়িত্ব প্ৰদান কৰিছে বনিয়াৰ হাতত চাওতাল জনগোষ্ঠী কিন্তু গতাই নিদিব। ইয়াৰ পৰিণতি কিন্তু ভয়ংকৰ হ'ব। চাওতাল জনগোষ্ঠীৰ ওপৰত যি ৰাজনীতি কৰিলে এতিয়া চাওতাল জনগোষ্ঠীৰ ওপৰত ৰাজনীতি কৰা বন্ধ কৰক। চাওতাল জনগোষ্ঠীৰ নিচিনা ক্ষুদ্ৰ দৰিদ্ৰ জনগোষ্ঠীৰ ওপৰত ৰাজনীতি কৰি অসম চৰকাৰে কোনোদিন উন্নতি লাভ কৰিব নোৱাৰে, কোনোদিনেই ভাৰতৰ এক আগশাৰীৰ ৰাজ্য বনাব নোৱাৰে। এইটো স্পষ্ট কথা। আমাৰ নিচিনা দুখীয়া দৰিদ্ৰৰ কথা আৰু সাংবিধানিক অধিকাৰ যুক্তিসংগত কথাবিলাক বিবেচনা কৰি চাওক, কাৰণ চাওতাল জনগোষ্ঠী এইটো জন্মগত অধিকাৰ। ইয়াৰ কাৰণে কোনো নতুনকৈ সংগ্ৰাম কৰাৰ কোনো প্ৰয়োজন নাই। চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ সুযোগ সুবিধা প্ৰদান নকৰি খিলঞ্জীয়া চাওতালসকলৰ সাংবিধানিক অধিকাৰ জনজাতিকৰণ প্ৰদান কৰক আৰু ইয়াৰ যদি চাহ জনগোষ্ঠী হিচাপে চাওতাল জনগোষ্ঠীক প্ৰমাণপত্ৰ দিয়া হয় তেতিয়াহ'লে ইয়াত কিন্তু অসম চৰকাৰেও যিকোনো পৰিস্থিতিৰ মুখামুখি কৰিব লাগিব গণতান্ত্ৰিকভাৱে আৰু চাহ জনজাতি জাতীয় সন্মিলনী কিন্তু ইয়াক কোনোদিনে নিজৰ কাৰ্যসূচী ভালকৈ ৰূপায়ণ কৰিবলৈ নোৱাৰিব। কিন্তু আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, সময় থাকোঁতেই আলোচনা মেজলৈ আমাক মাতক, আমি আলোচনা কৰি জনগোষ্ঠীটোৰ সমস্যাটো সমাধান কৰিবলৈ আগ্ৰহী আৰু অসম চৰকাৰে তাৰ প্ৰতিও যদি সঁহাৰি নিদিয়ে এই
চাওতাল জনগোষ্ঠীক 70 বছৰে যে শোষণ কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে আৰু অধিকাৰৰ পৰা যে বঞ্চিত কৰা হৈছে, এই বাৰ্তাটো আৰু চাহ জনগোষ্ঠী হিচাপে যে অধিকাৰ দিব বিচাৰিছে, সুযোগ সুবিধা দিব বিচাৰে, এই বাৰ্তাটো কিন্তু আমি দিল্লীলৈকে পঠিয়াবৰ কাৰণে আজি সদৌ চাওতাল ছাত্ৰ সন্থাই একেবাৰে তৎপৰ হৈ আছোঁ আৰু ইয়াৰ বাবে বৃহত্তৰ আমি সংগ্ৰাম কাৰ্যসূচী লৈছোঁ। এতিয়ালৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে বাইক ৰেলীৰ নিচিনা ৰেলী আজি অসমৰ বৃহত্তৰ অঞ্চলত হৈ আছে। কাইলৈ কোকৰাঝাৰত হ'ব, বাস্কাত হ'ব, তাৰপিছত আকৌ চৰাইদেউ, ডিব্ৰুগড় আছেই, এইখিনি এৰিয়াত হ'ব। যদি এইখিনি যদি অসম চৰকাৰ মান্তি নহয়, পৰৱৰ্তী আমাৰ কাৰ্যসূচী মতে আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিম আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অসম চৰকাৰক দেখুৱাবলৈ চেষ্টা কৰিম যে চাওতাল জনগোষ্ঠীৰ ভাষাৰ পৰা সাহিত্য, কলা কৃষ্টি সুকীয়াকৈ হয় নে নহয়, আৰু ইয়াৰ পৰাও যদি অসম চৰকাৰ মান্তি নহয় তেতিয়াহ'লে তাৰ পৰিণতি কিন্তু ভয়ংকৰ হ'ব আৰু এই সংগ্ৰাম কিন্তু গণতান্ত্ৰিকভাৱে আমি আগবঢ়াই লৈ যাম।